একেলগে আমি যেতিয়া আমি আৰক্ষী চকীতে গৈছিলোঁ, গৈ কিনে ছাৰকো লগ ধৰি আইচি ছাৰে লগ ধৰি ক'লোঁ যে উচিত তদন্ত হওক, দোষীক শাস্তি পাওক। আমি ভবা নাই, আমি গঢ়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা কেতিয়াও কোৱা নাই যে দোষীক আমি ৰক্ষণাবেক্ষণ দিব বিচাৰিছোঁ বা তেখেত আমাৰ জাতি জনগোষ্ঠীৰ ভাই বুলি কেতিয়াও তেখেতসকলক আমি ৰক্ষা কৰিব বিচাৰোঁ। আমি স্পষ্টকৈ কৈছোঁ যে তেখেতসকলক উচিত শাস্তি হওক, তেখেতসকলক কৰায়ত্ব কৰক, লাগিলে আমি সহায় কৰিম। কিন্তু কথাটো হ'ল, যেতিয়া আমি গম পালোঁ যে ধৰ্মেন্দ্ৰ বৈশ্যই ইয়াৰ আগতেও বিভিন্ন ঘটনা সংঘটিত কৰিছে নিজৰ ষ্টুডেণ্টক, যেতিয়া তেখেতে টিউশ্যন পঢ়াই নিজৰ ষ্টুডেণ্টক তেখেতে এটেম্প টু ৰেপ কৰিছে। যেতিয়া সেই ঘটনা সংঘটিত হয়, এইটো আনকি পুলিচ থানাতো ৰেকৰ্ড আছে তেখেতৰ। আৰু এতিয়া সিদিনত যি ঘটনা সংঘটিত হয়, সি এটেম্প টু ৰেপত গৈছিলে। যি ছোৱালীক এতিয়া সি ৰেপ কৰিবলৈ যে মধ্যৰাতি 12টা-1টা বজাত যায়, সেই ঘটনাটো হ'ব নালাগে। কিন্তু তাকতো কোনে ফুল মালা পিন্ধাইতো নুফুৰাব। যদি ৰাতি 1টা বজাত 2টা বজাত যদি কাৰোবাক যদি ৰেপ কৰিব যায়, আৰু এতিয়া আপুনি গম পায় যে যোৱা মাজবাটত এটা ডাঙৰ এটা ঘটনা হৈছিলে, মানুহক এটা মেণ্টেলি প্ৰেছাৰ হৈ আছিলে। সি ৰাতি 1টা বজাত 2টা বজাত যেতিয়া বেলেগৰ ঘৰত যাব, তো কিবা এটা সংঘটিত হ'বই। কিন্তু তেনেকুৱা হ'ব নালাগে। যি হৈছিলে তাক ধৰি বান্ধি আৰক্ষী প্ৰশাসন গতাই দিব লাগিছিল। কেইজন মানুহে আৰক্ষী বা প্ৰশাসন হাতত তুলি লৈছে, সেইসকল ব্যৱস্থা হ'ব লাগিব। লগতে ধৰ্মেন্দ্ৰ বৈশ্যৰ ওপৰতো ব্যৱস্থা হ'ব লাগে, কাৰণ সি মেণ্টেলি ফিজিকেলি টৰ্চাৰ কৰিছে, আৰু তাৰ বিভিন্ন কেছো আছে যিটো আমাৰ লগত তথ্য আছে। প্ৰয়োজন সাপেক্ষে এইটো আমি ওলাই দিম। 5 তাৰিখে শুক্ৰবাৰৰ দিনা যি আমাৰ এই বাঙালীপাৰাৰ দেৱালী চুপা যি অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে, তাৰ কাৰণে আমি তামোলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ তেনে এক ঘটনা আমাৰ এই অঞ্চলত আজিলৈকে ঘটা নাছিলে, আৰু এইটো ঘটিব নালাগে। তাৰ কাৰণে আমি যিখিনি সেই ঘটনাত জড়িত সকলো ব্যক্তিকে আইনভাৱে ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। লগতে এই ঘটনাৰ লগত জড়িত ঘটনাৰ লগত আমি দেখিবলৈ পাইছোঁ যে কিছুমান একাংশ ব্যক্তিয়ে বা শীৰ্ষ নেতৃত্বই, জনগোষ্ঠীৰ কিছুমান শীৰ্ষ নেতৃত্বই এনেকুৱা জনগোষ্ঠীয় সংঘৰ্ষ কৰিবৰ কাৰণে যি পৰিৱেশ সৃষ্টি কৰিছে, তেখেতসকলকো মই এই প্ৰচাৰ মাধ্যমৰ যোগেদি মই তেখেতসকলক ক'ব বিচাৰোঁ যে কোনো এটা কাজিয়া, কোনো এটা দ্বন্দ্ব লাগিলে এই কাজিয়াটো আছিল, সেইটো 2টা পৰিয়ালৰ মাজত আছিল। এই কথাটো সকলোৱে বুজিব লাগে। 2টা পৰিয়ালৰ মাজত এই কাজিয়াটো আছিলে। ধৰ্মেন্দ্ৰ বৈশ্য আৰু বন্দনা খত্ৰিৰ মাজত 2টা কাজিয়াটো আছে। এইটো পৰিয়ালৰ কাজিয়া, এইটো কোনো জাতি জনগোষ্ঠীৰ কাজিয়া নহয়। তেখেতসকলে যেনেকৈ জাতি জনগোষ্ঠীৰ কাজিয়াৰ কাৰণে যি এটা বিশেষ বিৰূপ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, তেখেতসকলক মই সকীয়াই দিব বিচাৰিছোঁ যে চাওক, অনাগত দিনতো আমি সকলোৱে এটি মিলি কিনে কাম কৰিব লাগিব, এই সমাজখনক ভালদৰে কাম কৰিব লাগিব। তেখেতসকলে যেনেকৈ কাম কৰিছে বা যেনেকৈ প্ৰচাৰ মাধ্যমত কৰিছে যে গোষ্ঠী সংগ্ৰহ কৰা যাওক, বা বিভিন্ন উচতনিমূলক তেখেতসকলে বাক্যবান কৰিছে। আৰু তেখেতসকলে এজনে কৈছে, আমাৰ কেন্দ্ৰীয় নেতৃত্ব হয় জনগোষ্ঠীয় সংগঠনৰ এজনে কৈছে যে পহু খেদা দিম বুলিও তেখেতে কৈছিলে, যিটো গৰিহণাযোগ্য। যে তেখেতে কাক পহু খেদা দিব, কেনেকৈ দিব, সেই শব্দখিনি তেখেতে আমি ভাবোঁ তেখেতসকলে সেই শব্দখিনি উঠাই ল'বলৈ আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। লগতে যিটো ধৰ্মেন্দ্ৰ বৈশ্য আছে, তেখেতৰ যি বন্দনা খত্ৰিৰ লগত যি কাজিয়া, তেখেতৰ যি সম্বন্ধ আছিলে, যোৱা 5-6 বছৰত যি বৈবাহিক সম্বন্ধ তেখেতসকল একেলগে আছিলে, কিন্তু তেখেতৰ যি ব্যৱহাৰ বা তেখেতৰ যি অত্যাচাৰৰ বলি হৈ সেই বন্দনা খত্ৰিয়ে নিজ মাকৰ গৃহত উভতি আহিব লগা হৈছিল। সামাজিকভাৱে তেখেতসকলে আলোচনা কৰি আহিছিলে 6 মাহৰ কাৰণে পৃথকে থাকি, কিন্তু যেতিয়া তেখেতসকলৰ মনটো মিলি যাব, তেতিয়া আকৌ একেলগে বহি কিনে সংসাৰ কৰিব পাৰিব বুলি সামাজিকভাৱে তেখেতসকলে এটা চুক্তিবদ্ধ কৰিছে, যিটো আপোনালোকক আমি দেখুৱাব বিচাৰোঁ, ইয়াতে লিখা আছে। কিন্তু কথাটো হ'ল, তেখেত যেতিয়া মাকৰ ঘৰত বন্দনা খত্ৰি আহে, লগে লগে আমাৰ ধৰ্মেন্দ্ৰ বৈশ্যই দিনেও যায়, ৰাতিও যায়, আৰু মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে। আৰু যিটো ঘটনা ঘটিলে, তাৰ কাৰণে আমি খুবেই দুখিত, আৰু আমি গৰিহণা দিছোঁ। লগতে সকলো সংগঠিত যিটো সংশ্লিষ্ট ব্যক্তিসকলক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰক। লগতে যি ধৰ্মেন্দ্ৰ বৈশ্যই ইমান দিন ধৰি অত্যাচাৰ কৰি আছে এজন ছোৱালীৰ ওপৰত, এজন নাৰীৰ ওপৰত, তাৰো উচিত ব্যৱস্থা হ'ব লাগিব। আৰু যিকেইটা ধৰক আমাৰ জনগোষ্ঠীয় সংগঠনসকলে একেষাৰে বা একপক্ষীয়ভাৱে যি কথা কৈ আছে, তাৰ কাৰণে আমাক দুখ লাগিছে। কাৰণ এজন নাৰীক আমাৰ এই অসমত সুৰক্ষিত নাই, এজন নাৰী আমাৰ এই সমাজত সুৰক্ষিত নাই। তেখেতসকলে ইমান দিনলৈকে দেখা নাছিল নেকি যে বন্দনা খত্ৰিক শাৰীৰিক মানসিকভাৱে যেনেকৈ টৰ্চাৰ কৰি আছিলে, যেনেকৈ অত্যাচাৰ চলাইছিল, তেখেতসকলে দেখা নাছিল নেকি? তেখেতসকলে চাব লাগিছিল, একবাৰ বুজিব লাগিছিল। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ যে তেখেতসকলেও সকলো বিষয় চাই কিনে খুব ভালদৰে মন্তব্য আগবঢ়াই বুলি আমি আহ্বান জনালোঁ। লগতে চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাওঁ যে সকলো ব্যক্তিকে কৰায়ত্ব কৰাৰ লগতে যি ধৰ্মেন্দ্ৰ বৈশ্যই যি শাৰীৰিক মানসিকভাৱে যি টৰ্চাৰ কৰিছে বন্দনা খত্ৰিৰ ওপৰত, তাৰো উচিত ব্যৱস্থা হ'ব বুলি আমি আশা কৰিলোঁ আৰু আহ্বান জনালোঁ।